ফোকলা মানে আমি এক মৰমতে ফোকলা বুলি মাতো এক বাল্টিং আমি পাইছোঁ এটা ৰেডি কৰি আছে এতিয়া আমাৰ সৰু ব্লগাৰে আমাৰ ভ্লগ কৰি আছে আপোনালোক কেনেকৈ ভ্লগ কৰে আপনি থাকতো আমার কাকতি জলপাই খাই পেলাই ৰাতি লেপৰ তলত তাই যদি পাচ্ছি নাকি খুব চিন্তা করবে বাইচান্স যদি এটা গুটি পাকি হ'ব কি হ'ল কি হ'ল আমি খাব বাকী এতিয়া এতিয়া কাৰ কাৰ জিভাৰ পানী বহুত পশ্চিম কওক স্বাগতম জনাইছোঁ মোৰ আন এটা ভ্লগলৈ আজি মই শনিবাৰ ঘৰতে আছোঁ অফিচ চফিচ বন্ধ গতিকে আজি ঘৰতে কিবা এটা ভ্লগ বনাম বুলি ভাবিছোঁ মানে ঠাণ্ডাৰ দিনত স্পেচিয়েল চবেই চালে গম পাব আপোনালোকে কিন্তু এটা বেলেগ জেগাত যোৱাৰ কথা আছিল কিন্তু মোৰ আজি এটা ভ্লগ বনোৱাৰ কথা আছিল কিন্তু বিশেষ কাৰণত মানে যোৱা নহ'ল তো আজি এটা বিশেষ ভ্লগ বনাই আছোঁ ঘৰতে ঘৰুৱা ভ্লগ চাই থাকক আপোনালোকে জলফাইৰ আমাৰ পিকনিক এটা হ'ব এই আমাৰ ডাৰ্লিঙে কৰি আছে এই জলফাই খাব নে নাখাওঁ তোমাৰ কাৰণে কৰি আছো এই বৌহঁতে আমাৰ কি কৰি আছে চাওঁ অ' বৌ খাবা কি হ'ল পিকনিক চলি কি কৰি আছ ভাতৰ কাৰণে জনাইছে এই আমাৰ পিকনিকটো হ'ব মেইনলি এইটোৰ ওপৰত এইটো আপোনালোকে চাই লওক জলফাই আমাৰ এইটো ফোফলা ফোফলা মানে আমি এক মৰমতে ফোফলা বুলি মাতো ইয়াৰ লগত মই অতি শীঘ্ৰে মানে জমনি ভ্লগত আহি আছোঁ আপোনালোকে দেখা পাব তো আপোনালোকে চাই থাকক মানে ঘৰুৱা ভ্লগ এইটো এনেই জমনি চমনি হৈ থাকিব আৰু আমাৰতো আছে টাইম পাছ আমাৰ ঘৰৰে টাইম পাছ আপোনালোকৰ মাজত দেখি দিছোঁ ই আমাৰ ডাঙৰ হ'লে বোলে আমাৰ ই ভ্লগাৰ হ'ব কি ভ্লগাৰ কেনেকৈ ভ্লগ কৰিবি কিহৰ ওপৰত ভ্লগ কৰিবি চাই তাৰ অৱস্থা নহয় গৈছে তাৰমানে অনবৰত ভ্লগত গাইছ অমুক এই দস্ত কিবা কিবি মাৰি থাকে তো তাক মই মোবাইলটো দিছোঁ আপোনালোকে তাক কিনো কৰে আপোনালোকে চাওকচোন অলপমান এতিয়া আমাৰ সৰু ভ্লগাৰে আমাৰ ভ্লগ কৰি আছে আপোনালোকে চাওক কেনেকৈ ভ্লগ আমার মুড়িতে নাইকেল কাটি আছে শাক একটু আমার চিকেন কুরিমা আর সাথে একটু আমার কুরিমা মৌসুমি ছেলে একটু আমার গুগু একটু আমার কাকুতি একটু আমার আকা দোকানত চাকি জ্বলে আছে এটা চাকি জ্বলে হব চেনেলটো কি কৰিবা দে ভিডিঅ'টো কি কৰিবা দে ভিডিওটো এফালে চাই গো কি কৰিবা দে লাইক লাইক কমেন্ট করে দিব অঁ লাইক আৰু কমেণ্ট কৰি দিবা কৈছে আপোনালোকক আপোনালোকে চাই থাকক আমাৰ মানে ঘৰুৱা পিকনিকটো হৈ আছে আমাৰ ফোফলা আচলতে মেনেজাৰ আমাৰ পিকনিকটোৰ মেনেজ মাষ্টাৰ গতিকে মেনেজাৰ কি কোন থাকিব আমাৰ পিকনিকটোত আপনি থাকতো অঁ আমার কাকতি অঁ মাইনু মই অঁ আর পরিয়ালটো গোটাই থাকবো অঁ সেই এছিয়া কাপ নহয় তোৰ ৰাইমা দা কাপ এইটো খুন্দটো আৰম্ভ হৈ গৈছে আপোনালোকক দেখি দিওঁ আমাৰ ফোফলা আছে দেখি আছোঁ আপোনালোক ফোফলা ঢেঁকি দি আছে ফোফলাই ক'ত দেখি দি মজা টেঙা এইটো মোৰ কাৰণে বনাই আছে মই তাৰমানে কি হ'ল মানে হেৰি খাব নোৱাৰোঁ না মানে বেছি টেঙা খাব নোৱাৰোঁ দাঁতকেইটা মোৰ গেছি তাৰমানে টেঙা খাব নোৱাৰিলে দাঁতগিলা মানে টেঙি যায় একদম আছোঁ গতিকে মই স্পেচিয়েলিটো বনাই আছে আৰু আমাৰ ঘৰত জলকীয়া বা ধনিয়া কাটাৰ কাৰণে আমাৰ এই বিশেষ অস্ত্ৰটো ব্যৱহাৰ কৰা হয় বাইচান্স যদি এটা গুটি পাকি হ'ব কি হ'ল ইয়াতে গুটি হ'লে তোমাৰ অৱস্থা বেয়া হ'ব কেনেকুৱা তুমি নেগলেট খাবা কেনেকুৱা চেভেজ পাবা তুমি তুমি হৈছে কমলা গুটি থাকিলে খাব নোৱাৰা অঁ তাৰপিছত খেজুৰ গুটি থাকিলে খাব নোৱাৰা কি বাৰা মই তুমি এতিয়া গুটি গুচাই দিছোঁ এতিয়া মই খামেই সেইটোৱে জলপাই খাই পেলাই ৰাতি লেপৰ তলত এনে বই কষি মানে তো খুব কি এটা মরি আছে অঁ আসলে বই কষি আমার আজি তাই যদি পাচ্ছি নাকি খুব চিন্তা করবে আছে দুনিয়া কিন্তু মই হিসাব ভাবছি বেলা আছে তার পিছতে কষি কি খাবি আমি তো সকাল পাত খাও দেখি কলপাত কাট তেতিয়া কলপাত কাট পেলাব এই নি চুরি খেললে আছো এই নো চুরি খেললে
তো আমি এতিয়া আমি কলপাত কাটপে যাম যিহেতু পিকনিকৰ কথা গতিকে কলপাতত খালি মজা এটা বেলেগ গতিকে আমি এতিয়া কলপাত কাটি লৈ টেঙা বোলা বস্তুটো কলপাততে মজা মজা সেইটোৱে এখন হৈ যাব না এখনত হৈ যাব ন আমি খাবা বাকী এতিয়া কাৰ জিভাৰ পানী পচি কক জিভাৰ পানী পৰিব কাৰ কিয় নপৰিব এনেকৈ টেঙা দেখাৰ পিছত জিভাৰ পানী নপৰিব কাৰোবাৰ জিভাৰ পানী পচি আপোনালোকে কমেণ্ট কৰি জনাওক এইটো আমাৰ বুঢ়ী খাবি খাই পেলাই নাপাবি ৰাতিও এইটো বুঢ়ী যদিও আমাৰ আইতা আমি মৰমতে বুঢ়ী বুলি মাতো খাইছে না জ্বালা আছে নে কেনাই জিভাৰ পানী পচি নে হা আমি এতিয়া পিকনিক প্লেচত আহি আছো না বোলো তো আমাৰ ঘৰৰ পিছফালৰ ঘৰৰ বাৰী পিছ বস্তিটো এইটো এতিয়া এইটো আমাৰ পিকনিকটো হ'ব এতিয়া আমাৰ ইয়াতে আমাৰ বনত বহি পেলাই হ'ব বাবু এটা শান্তি দিব নাই ই মুখ লৈ কি হ'ল মুচি নেকি আমাৰ পিকনিক ষ্টাৰ্ট এতিয়া আমাৰ বনত বঢ়িয়াকৈ বহি লৈছোঁ আপোনালোকে এনেকৈ ঘৰতে একদম গোটেই মাহে মানুহ একদম লগ লাগি এনেকৈ মজাটো ল'ব পাৰে ওচৰৰ মানুহখিনি কিবা এটা মজা আছে আপোনালোকৰ যদি এই মজাটো লয় যদি অলপমান খাই চাওঁ কেনে এটা মজা আছে এইটো মই নলওঁ ইমান টেঙা খাবা তাত ইমান জ্বালা মই কমলাই খাব লাগিব কমলা আছে আমাৰ পিকনিকত স্পেচিয়েল ব্যৱস্থা কৰিছোঁ বোলে হে জ্বালা লাগলি কমলা অলপ কমলা দেখে আপোনালোকে এনেকৈ গৰম দিনত এনেকৈ ৰ'দত বহি নিজৰ ঘৰতে এনেকৈ বঢ়িয়াকৈ মিলি পেলাই খাব পাৰে এনেকৈ কিবা এটা মজা পায় আৰু এই মেইন পিকনিকটোতো আমাৰ এইখিনি আছিল আৰু আমি লগ লাগি এনেকৈ টেঙা খালোঁ টেঙা ভাল খাব লাগে স্কিনৰ কাৰণে ভাল চি থাকে বোধ হয় আপোনালোকে জনাব কমেণ্টত কি আছে চি থাকে ন স্কিনৰ কাৰণে ভাল গতিকে কি ভাল আছে আপোনালোকে যি জানে আপোনালোকে কমেণ্টত জনাব দেই খা এতিয়া নাই এইটো চাক এইগিলা কিছুমানে দাঁত স্কেনিং কৰে চাফা কৰে এই ডক্টৰ তাত যায় আপোনালোকে সেইটো নকৰিব সেইটো কৰিয়ে মোৰ এতিয়া মই টেঙা খাব নোৱাৰা হৈ গৈছোঁ অলপমান খালিয়ে মোৰ দাঁত টেঙি যায় গতিকে আপোনালোকে দাঁত কোনো পধ্যে স্কেনিং নকৰিব মই কৰি আজি দাঁতৰ অৱস্থা মোৰ শেষ গতিকে এইটো আপোনালোকৰ মাজতে এটা দৰকাৰী কথা কৈ থ'লোঁ অঁ উপায় নাই মোৰ কমলা খাব লগা হৈছে আৰু তো এই থুলমূলকৈ এইখিনিয়ে আপোনালোকৰ হেৰি আছিল পিকনিকটোত আপোনালোকে মজা ল'ব জিভাৰ পানী বস্তুটো ক'ব কমেণ্টত জনাব ঘূৰি খালোঁতো কিমান আছিল আপোনালোকে দেখাই পাইছে মানুহ সিমান নাছিল আচলতে আমাৰ ঘৰৰ মানুহকেইটাই আৰু যিমানখিনি এন্ধৰ শেষত আহি পেলাই ঘূৰি এন্ধৰো কপালত আছিলে এন্ধৰকো দিলোঁ আৰু গোটেইখিনি খাবি নে কি নাই আমি এনজয় কৰ সেইখিনি দেই যা পিকনিক আছিল খোৱা শেষ আমাৰ তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগছে লাইক মাৰিব কমেণ্ট মাৰিব মন যায় যদি শ্বেয়াৰো কৰি দিব কিন্তু মোৰ ভিডিঅ'গিলাত ভিউজ ইমান অহা নাই আপোনালোকে অলপ হেল্প কৰি দিয়ক কাৰণ মই কিবা কিবি বনোৱাৰ চেষ্টা কৰি আছোঁ কিন্তু আচলতে মই মানুহৰ ছাপৰ্ট পোৱা নাই যিমান এক্সপেক্ট কৰি আছিলোঁ গতিকে সেইখিনি এক্সপেক্টেশ্যনখিনি যদি মোৰ নাহে বেলেগ বেলেগ ভিডিঅ' বনাব পাৰিম তথাপি এনে নহয় যে ইয়াতো ভিডিঅ'টো একো নাই কিবা কিবি আছে ইউনিটিটো আছে আমি সেইটো দেখুৱাব খুজিছোঁ ঘৰৰ মাজতে কেনেকৈ লগ লাগি আপোনাৰ ওচৰৰ মানুহখিনিৰ লগত কেনেকৈ লগ লাগি কিবা এটা ভাল লগা যা আপোনালোকে চাব কমেণ্ট কৰিব লাইক কৰিব আৰু নতুনকৈ যদি ভিডিঅ'টো চাই আছে আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ উৎসাহ পাৰিব বঢ়িয়া জয় অসম